নতুনকৈ আৰম্ভ হ'ব এতিয়া তেনেহ'লে আজি তোমালোকক মই এটা নতুন পাঠ কৰাম আমাৰ নৱম শ্ৰেণী তোমালোকৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন আৰু লেখক হৈছে জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই খুব ভাল পঢ়া যিটো পঢ়া আজি আমি আলোচনা কৰাৰ পিছত তোমালোকৰ মনত এনেকুৱা এটা উৎসাহ উদ্দীপনা আহিব যিটো আমি কেতিয়াও মানে ভবা নাই কাহানিও ভবা নাই ইমান আমি উৎসাহ উদ্দীপনা পাম পঢ়াটো এনেকৈ লেখকে উত্থাপন কৰিছে মানে ভাবিলে আমাক আজি নিজকে ভাবিবলৈ বাধ্য কৰাব যে হয় আমিও আমাৰ গাঁওখন কেনেকৈ সুন্দৰ কৰিব পাৰোঁ গাঁওখনৰ কেনেকৈ উন্নতি কৰিব পাৰোঁ এই কথাটো আমাৰ মনত পৰি যাব গতিকে আমি আৰম্ভ কৰিছোঁ পঢ়াটো পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন ইয়াৰ লেখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নহয় জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই বুঢ়াগোহাঁই জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই আমাৰ এই কাহিনীটো আমাৰ ভাৰতৰে এখন ৰাজ্য ৰাজস্থান আৰু সেই ৰাজস্থানৰে ৰাজধানী হৈছে জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত থকা সেই গাঁওখনৰ বিষয়ে আমি আলোচনা কৰিম যিখন গাঁও পৃথিৱীৰ ভিতৰত বিখ্যাত এখন গাঁও আৰু গাঁওখনৰ নাম হৈছে কি নাম গাঁওখনৰ নাম কি নাম পিপলান্ত্ৰী গাঁওখনৰ নাম কি পিপলান্ত্ৰী গাঁওখনৰ নাম কি পিপলান্ত্ৰী গাঁওখনৰ নাম পিপলান্ত্ৰী ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান তাৰ ৰাজধানী হৈছে জয়পুৰ আৰু সেই জয়পুৰৰ পৰা 350 কিলোমিটাৰত আঁতৰত থকা এই গাঁওখনৰ নাম হৈছে পিপলান্ত্ৰী এই গাঁওখনে হৈছে পৃথিৱীৰ ভিতৰত এখন বিখ্যাত গাঁও ইয়াতে চোৱা ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত এখন গাঁওখনৰ নাম হৈছে পিপলান্ত্ৰী গাঁও হলেও পিপলান্ত্ৰী এতিয়া কেৱল ভাৰতেই নহয় পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত গাঁও পৃথিৱীৰ ভিতৰতে এখন কি গাঁও বিখ্যাত গাঁও তেনেহ'লে আমাৰ সকলোৰে তোমালোকৰ জনাৰ কাৰণে কিমান আগ্ৰহ হ'ব পাৰে এখন গাঁও পৃথিৱীৰ ভিতৰত বিখ্যাত গাঁও তেনেহ'লে পৃথিৱীৰ ভিতৰত যদি এখন বিখ্যাত গাঁও হ'ব পাৰে তোমালোকে নিশ্চয় এই কথাখিনি জনাৰ কাৰণে গাঁওখনৰ বিষয়ে জনাৰ কাৰণে নিশ্চয় বহুত আগ্ৰহী হৈ আছা হয়নে নহয় নিশ্চয় তোমালোকে আগ্ৰহী হৈ আছা অৰ্থাৎ এই গাঁওখন এনে এখন গাঁও যিখন গাঁও পৃথিৱীৰ ভিতৰত এখন বিখ্যাত গাঁও গতিকে গাঁওখনৰ বিষয়ে আমি জানিবলৈ খুব আগ্ৰহী হৈ আছো তোমালোক সকলোৱে আগ্ৰহী হৈ আছা হয়নে নহয় আমি ভাৰতীয় হিচাপে এই গাঁওখনলৈ গৌৰৱ কৰোঁ আমি যে ভাৰতবৰ্ষত আমি বাস কৰোঁ আমি ভাৰতীয় নাগৰিক এই নাগৰিক হিচাপেও আমি এই গাঁওখনৰ বাবে কি কৰোঁ গৌৰৱ বোধ কৰোঁ তেনেহ'লে গাঁওখন কেনেকুৱা হ'ব পাৰে কিমান আমি জনাৰ কাৰণে আগ্ৰহ হ'ব পাৰোঁ আজি তোমালোকে ঘৰত গৈ যেতিয়া সন্ধিয়া ৰাতি কিতাপ পঢ়িবা এই পাঠটো এবাৰ ভালকৈ পঢ়ি ল'বা ভালকৈ পঢ়াৰ পিছত তোমাক এনেকুৱা লাগিব যেন আমি বহুদিনৰ মূৰত এটা ভাল পাঠ পালোঁ বহুদিনৰ মূৰত এটা ভাল পঢ়া পাইছোঁ যিটো পঢ়াই আমাক উৎসাহিত কৰিব আমাক অনুপ্ৰেৰণা যোগাব আগলৈ আগবাঢ়ি যোৱাত আমাক সহায়ক হ'ব তেনেকুৱা এখন গাঁও আমি আজি আলোচনা কৰিম তো যিয়ে নহওক কিহৰ কাৰণে এই গাঁওখন পৃথিৱীৰ এখন বিখ্যাত গাঁও হিচাপে পৰিগণিত হৈছে সেয়া জানিলে সকলোৱে নিজৰ গাঁওখনক পিপলান্ত্ৰীৰ দৰে গঢ়ি তুলিবলৈ চেষ্টা কৰিব গতিকে গাঁওখননো কিহৰ বাবে বিখ্যাত কেনেকুৱা কাৰণত বিখ্যাত কেনেকৈ বিখ্যাত হ'ল তাৰ আঁতিগুৰি তাৰ ভিতৰৰ যিখিনি কথা বতৰা সেইখিনি জনাৰ পিছত সকলো মানুহে নিজৰ গাঁওখনক উন্নত পৰ্যায়ৰ দিশলৈ নিবলৈ সকলোৱে কিন্তু আগ্ৰহী হৈ উঠিব গাঁওখন কেনেকৈ আজি পৃথিৱী বিখ্যাত হৈছে
সেই কাহিনীখিনি, সেই আলোচনাখিনি শুনাৰ পিছত আমি সকলোৱে আগ্ৰহী হ'ম যে নিজৰ আমি গাঁওখন কেনেকৈ ধুনীয়া কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ চবৰে মনত এটা সেই ভাৱনাটো, সেই চিন্তাটো আমাৰ মাজত আহি যাব। তাৰপিছত চোৱা কি কৈছে, ৰাজচমন নামৰ জিলাখনৰ অন্তৰ্গত আৰু পিপলান্ত্ৰী গাঁওখন যিখন গাঁও, সেই গাঁওখনৰ জিলাখনৰ নাম হৈছে ৰাজচমন। গাঁওখনৰ যিখন গাঁও পিপলান্ত্ৰী, সেই গাঁওখনৰ যিখন জিলা, সেই জিলাখনৰ নাম কি? ৰাজচমন। ৰাজচমন নামৰ জিলাখনৰ অন্তৰ্গত তথা ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা 7 কিলোমিটাৰ আঁতৰত অৱস্থিত পিপলান্ত্ৰী গাঁৱে সকলোকে এনে আৰ্হি দেখুৱাবলৈ সক্ষম হৈছে যে মানুহে পৰ বুলিলে সকলো কামেই কৰিব পাৰে। গতিকে যিখন গাঁৱৰ কথা আমি আজি আলোচনা কৰি আছো, সেই গাঁওখনৰ নাম হৈছে পিপলান্ত্ৰী। আৰু এই গাঁওখন ৰাজস্থানৰ জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত, আৰু গাঁওখনৰ জিলাখনৰ নাম হৈছে ৰাজচলমন নামেৰে জনাজাত। আৰু সেই ৰাজচলমন যিখন জিলা, সেই জিলাৰ অন্তৰ্গত হৈছে গাঁওখন। আৰু এই গাঁওখন কেনেকৈ ইমানখিনি কৰিব পাৰিলে, ইমানখিনি উন্নতি কৰিব পাৰিলে, ইমানখিনি আগবাঢ়িছে, সেই কথাটো আমি জানিব পাৰিম। আৰু এটা কাহিনী আছে যে সেই গাঁওখনৰ পৰা 7 কিলোমিটাৰ দূৰৈত থকা উদয়পুৰ নামৰ এখন গাঁও, সেই উদয়পুৰতে মহাৰাণা প্ৰতাপ সিংহৰ জন্মস্থান। গতিকে অতি সহজতে সেই গাঁওখন মানে খুব বিখ্যাত হৈছে। যে নহওক, আমি এতিয়া আলোচনা কৰিম যে তাৰে মানুহবিলাকে কেনেকৈ গাঁওখনক আগবঢ়াব পাৰিলে। অৰ্থাৎ মানুহে যে ইচ্ছা কৰিলে এখন গাঁও বা এখন ঠাইক নদন বদন কৰিব পাৰে, জাকত জিলিকা কৰিব পাৰে, সমৃদ্ধিশালী কৰিব পাৰে, তাৰ উদাহৰণে হৈছে এই পিপলান্ত্ৰী গাঁওখন। সকলোৱে এনে আৰ্হি দেখুৱাবলৈ সক্ষম হৈছে যে মানুহে কৰোঁ বুলিলে সকলো কামেই কৰিব পাৰে। অৰ্থাৎ তেওঁলোকৰ প্ৰতিজন মানুহে এনেকুৱা এটা আদৰ্শ লৈছে, যিটো আদৰ্শৰ দ্বাৰা আমি যদি সকলোৱে ভাবোঁ, আমিও নিশ্চয় তেনেকুৱা কৰিব পাৰিম। এনেকুৱাকৈ গাঁওখনক সুন্দৰকৈ সজাইছে। তাৰ কাৰণে কি লাগিব? ধৈৰ্য, একাগ্ৰতা, সাহস আৰু নিয়ম শৃংখলা মানি চলি সকলোৱে একেলগে হাতে কামে আগবাঢ়িলে বা আগবঢ়াৰ চেষ্টা কৰিলে অসম্ভৱ বুলি ভাবি থকা বা আমি বুজি থকা বা চিন্তা কৰি থকা কামকো আমি অনায়াসে সম্পন্ন কৰিব পাৰিম। অৰ্থাৎ আমি যদি সকলোৱে হাতে হাত মিলাই একাগ্ৰতাৰে, আগ্ৰহেৰে, নিয়ম শৃংখলা অটুট ৰাখি যদি কোনো এটা কাম কৰোঁ, তেনেহ'লে আমি নোৱাৰাৰ কোনো প্ৰশ্ন নাহে। গতিকে যিকোনো কাম অতি সহজতে আমি সম্পন্ন কৰিবলৈ সক্ষম হ'ম। আৰু সেই উদাহৰণটো দেখাইছে তেওঁলোকে, পিপলান্ত্ৰী গাঁওখনৰ মানুহে সেইটো দেখুৱাইছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই গাঁওখনৰ বিষয়ে জানি ইয়াৰ কাম কাজ আৰু মহান আদৰ্শক সৰগত কৰিলে দেশৰ প্ৰতিখন গাঁৱেই সমৃদ্ধিশালী উঠিব বুলি আশা কৰিব পাৰি। অৰ্থাৎ এই যিখন গাঁও, এই গাঁওখনৰ বিষয়ে তোমালোকে বা আমি চবেই মিলি যেতিয়া জানিব পাৰিম বা আমি বুজি ল'ম বা শিকি ল'ম বা আমাৰ বোধগম্য হৈ যাব, তেতিয়া আমি সকলোৱে, তোমালোক সকলোৱে, আমি সকলোৱে মিলি পেলাই আমি নিজৰ গাঁওখনক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত নিশ্চয় মানে আমি আশা কৰিব পাৰোঁ বা আমি কৰিব পাৰিম। আৰু সেই আশাৰে লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁইয়ে সেইকাৰণে আমাক এই পাঠটো দিছে। ইমান এটা ধুনীয়া পাঠ দিছে, যিটো পাঠৰ জৰিয়তে উঠি অহা প্ৰজন্ম অৰ্থাৎ তোমালোকে ভৱিষ্যতে নিজৰ ঠাইত য'ত আমি বসবাস কৰোঁ, গাঁওখন বা ঠাইখন, সেই ঠাইখনক আমি সুন্দৰকৈ সজাবলৈ নিশ্চয় সক্ষম হ'ম। যাৰ কাৰণে লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁইয়ে সেই আশাৰে এই মানে গাঁওখনৰ আদৰ্শটো আমাৰ এই পাঠটোত সুন্দৰকৈ তুলি দিছে বা দাঙি ধৰিছে। গতিকে আমাৰ কাৰণে বহুত সৌভাগ্য হয়। লেখকক আমি ধন্যবাদ দিবই লাগিব, কাৰণ এনে এটা পাঠ দিছে যিটো পাঠে
আমাৰ নৈতিক চৰিত্ৰৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক ফালৰ পৰাই হওক, ভৌগোলিকভাৱে হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতে হওক, সকলো ভাল, খেতি বাতিৰ ফালৰ পৰাই হওক, মানুহৰ নিয়ম শৃংখলাই হওক, একাগ্ৰতাই হওক, মনোযোগে হওক, সকলোখিনি কথা বতৰা লেখকে তুলি ধৰি আমাক উদাহৰণ হিচাপত দেখুৱাবলৈ যত্ন কৰিছে। গতিকে আমি লেখকক সঁচাই ধন্যবাদ দিব লাগিব। এনে এটা পাঠ আমি আজি পঢ়ি আছো বা আমাৰ পাঠ্যপুথি অন্তৰ্গত কৰিছে বা অন্তৰ্ভুক্ত কৰিছে। গতিকে আমি সঁচাই সৌভাগ্যৱান। এনে এখন গাঁও, যিখন গাঁৱৰ নেকি বিষয়ে জনাৰ পিছত আমাৰ প্ৰত্যেকৰে মনত এটা উৎসাহ উদ্দীপনা আহিব, আমি অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ'ম আৰু আমি অহা দিনত আমি যেতিয়া জনা বুজা ভালকৈ হ'ম, লেখা পঢ়া সমাপ্ত কৰিম, আমি নিজৰ নিজৰ য'ত আমি বসবাস কৰোঁ সেই ঠাইখন ভাল কৰিবলৈ নিশ্চয় অলপ হ'লেও আমি চেষ্টা বা যত্ন নিশ্চয় আমি কৰিম, অলপ হ'লেও আমি কৰিম। আৰু সেই আশাৰে কিন্তু লেখকে আমাক এই পাঠটো দিয়াইছে বা দিছে। গতিকে খুব ভাল এটা পাঠ আমি পঢ়ি আছোঁ। গতিকে চোৱা, বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলাকান্তি গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতি বাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। এটা এনেকুৱা দিন গৈছিল এই গাঁওখনৰ বাবে যি সময়ত নেকি গাঁওখনে পানীৰ নাটনিত খেতি বাতি কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁলোকে পানীৰ অভাৱৰ বাবে, প্ৰাকৃতিক সম্পদৰ অভাৱৰ বাবে গাঁৱৰ মানুহে চিন্তাত মগ্ন হ'ব লগা হৈছিল বা বিভিন্ন ধৰণে তেওঁলোকে ভাৰাক্ৰান্ত হ'ব লগাত পৰিছিল বা বিভিন্ন ধৰণে তেওঁলোকে খুব মানে কি কোৱা হ'ব এইটো আপোনাৰ তেওঁলোকে খুব হতাশাগ্ৰস্তৰ মাজত জীৱন পাৰ কৰিব লগাত পৰিছিল। এনে এটা দিন তেওঁলোকৰ মানে গৈছিল, যিটো সময়ত নেকি পানীৰ নাটনি হৈছিল, খেতি বাতি কৰিব পৰা নাছিল। তেনেকুৱা এটা দুৰ্দশা অৱস্থাৰ মাজত তেওঁলোকে দিন পাৰ কৰিব লগাত পৰিছিল। ইয়াৰ ফলত পিপলাকান্তি গাঁৱৰ লোকসকলৰ অৱস্থা অতি দুখ লগা হৈছিল। যিটো আৰ্থিক অৱস্থা, চলি ফুৰি খাবলৈ যিখিনি মানুহৰ দৰকাৰ, ন্যূনতম সেইখিনিও তেওঁলোকে যোগাৰ কৰিব পৰা নাছিল তেওঁলোকৰ এই পৰিৱেশটোৰ কাৰণে। প্ৰাকৃতিক পৰিৱেশ, তাৰপিছত পানীৰ পৰিৱেশ, তাৰপিছত প্ৰদূষণ মানে থাকিব পৰা নাছিল। বিভিন্ন ধৰণৰ মানে জলবায়ুটো বেয়া হৈ গৈছিল, প্ৰদূষণ হৈ গৈছিল, যাৰ ফলস্বৰূপে তেওঁলোকে খুব দুখৰ মাজত দুৰ্দশাগ্ৰস্ত হিচাপত জীৱন পাৰ কৰিব লগা কৰিছিল। ইয়াৰ ফলত পিপলাকান্তি গাঁৱৰ লোকসকলৰ অৱস্থা অতি দুখ লগা হৈছিল। প্ৰাকৃতিক সম্পদত অতিশয় চহকী হোৱা স্বত্তেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিব লাগিছিল বা কৰিব লগাত পৰিছিল। অথচ সেই গাঁওখন প্ৰাকৃতিক সম্পদত অধিক চহকী, অতি চহকী, যিটো ভাবিব পৰা নাযায়। তৎসত্বেও সেই গাঁওবাসীয়ে জীয়াই থাকিবৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল। সংগ্ৰাম মানে কেনেকুৱা? সংগ্ৰামৰ ভাগ আছে, মানে ইমানে কষ্ট কৰিব লগাত পৰিছিল যিটো আমি আজি কল্পনা কৰিব নোৱাৰোঁ। দুখ দুৰ্দশাৰ মাজত তেওঁলোকে জীয়াই থাকিব লগাত পৰিছিল। গতিকে সেনেকুৱা পৰিৱেশত তেওঁলোকে মানে চলিব লগাত পৰিছিল। মাৰ্বল পাথৰৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা পিপলাকান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল কাৰখানাৰ খনি আৰম্ভ কৰে। যিহেতু গাঁওখনত মাৰ্বলৰ বাবে পৃথিৱী বিখ্যাত, মাৰ্বলৰ বাবে গাঁওখনে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল, অৰ্থাৎ গিনিজ বুকত তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। সেই মাৰ্বলৰ কাৰণে বিখ্যাত ঠাইখনো কিন্তু অভাৱগ্ৰস্তৰ মাজত চলিব লগা কৰিছিল। আৰু এটা সময়ত সেই গাঁওখনত থকা মাৰ্বলৰ বাবে বৃহৎ বৃহৎ ব্যৱসায়ীসকলে ডাঙৰ ডাঙৰ কাৰখানা খুলি তেওঁলোকে তাত গোটেই গাঁওখনকে প্ৰদূষণৰ মাজত ঠেলি দিছিল, প্ৰদূষণ কৰি দিছিল। তাত থকা মানুহবিলাকে সেই প্ৰদূষণৰ বাবেও বিভিন্ন ধৰণে যন্ত্ৰণা ভুগিব লগাত পৰিছিল, যাৰ ফলস্বৰূপে গছ গছনিবিলাক মৰি তহিলং হৈছিল, ধ্বংস হৈছিল। পানীৰ নাটনি দিনক দিনে বৃদ্ধি পাইছিল, একমাত্ৰ প্ৰদূষণৰ বাবে, সেই কাৰখানাবিলাকৰ বাবে। লাহে 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 গাঁওখন নোহোৱা হ'ব ধৰিছিল, গাঁৱৰ প্ৰাকৃতিক সম্পদ ধ্বংস হ'ব ধৰিছিল। এই বৃহৎ বৃহৎ যিবিলাক মাৰ্বলৰ কাৰখানা, তাৰ বাবে বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ৰ হাতলৈ গুচি গৈছিল। ইফালে তেওঁলোকে প্ৰকৃতিক ধ্বংস কৰিব ধৰিছিল, আনহাতে যিখিনি প্ৰাকৃতিক সম্পদ আছে মাৰ্বল,
সেই সম্পদখিনি ব্যৱসায়ীৰ হাতলৈ গুচি গৈছিল, গাঁওবাসীৰ হাতলৈ তাত নাছিল, গাঁওবাসী মানুহৰ কোনো তাত ভাগ নাছিল। ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকে এই প্ৰাকৃতিক সম্পদবিলাক তেওঁলোকৰ হাতলৈ গুচি গৈছিল। আনহাতেদি প্ৰকৃতিৰ যি মানে প্ৰকৃতিৰ পৰা যিবিলাক উদ্ভিদ, সেই উদ্ভিদবিলাক কিন্তু প্ৰদূষণৰ পৰা ধ্বংস হ'ব ধৰিছিল। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল। মাৰ্বল পাথৰ আৰোহণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয়। যিহেতুকে কাৰখানা অহৰহভাৱে কাম চলি থাকে, অহৰহভাৱে কাম হৈ থাকে, তাৰ কাৰণে গোটেই গাঁওখনতে প্ৰদূষণ হৈ গৈছিল। তোমালোকে নিশ্চয় অলপমান দূৰ গ'লে গম পাবা, আমাৰ যিটো ডাঙাইগাঁও দক্ষিণ বিজুলী হয় না, তাত যিটো চিংঘি কোম্পানী আছে, তাত যিটো কেঁচাৰ মিল আছে, শিল ভঙা যিটো মেচিন আছে, তাত তোমালোকে দেখাই পোৱা। বিশেষকৈ আমাৰ চিলেগুৰিৰ যিখিনি ছাত্ৰ ছাত্ৰী তোমালোকে আছা, সদায় গৈয়ে থাকা হয় না ডাঙাইগাঁও চকটোত, তাত দেখাই পোৱা কেনেকৈ ধূলিবিলাক, এনেকৈ শিলৰ ধূলিবিলাক আহি মানুহৰ গাত চকু বিভিন্ন ধৰণে ক্ষতি কৰি আছে। আৰু ওচৰে পাজৰে থকা গছ গছনিবিলাকত সেই ধূলিবিলাক মাটিবিলাক সদায় পৰি আছে। আজি এটা কাৰণত হয়তো আমি এইখিনি গম পোৱা নাই ধ্বংস হোৱাটো। কি কাৰণত গম পোৱা নাই? যিহেতু অসমৰ প্ৰাকৃতিকভাৱে চহকী বৰষুণ হৈ থাকে, সেইকাৰণে হয়তো সজীৱ হৈ আছে উদ্ভিদবিলাক, গছ গছনিবিলাক বা মাটি। কিন্তু হয়তো এটা দিন আহিব, এনেকৈ যদি বছৰ বছৰ ধৰি সেই মেচিনটো বা সেই কেঁচাটো চলি থাকে, গতিকে সেই অঞ্চলত খেতি বাতি উৎপাদন হোৱা কমি যাব। গতিকে আমাৰ এটা উদাহৰণে আছে, যিমানবিলাক উদ্যোগ কল কাৰখানা হোৱা, এইবিলাকে কিন্তু যথেষ্ট ক্ষতি কৰে, আমাক সকলো ফালৰ পৰা ক্ষতি কৰে। এজন শিশু, নৱজাতক শিশু জন্ম হোৱাৰ পৰা এজন বৃদ্ধলৈকে সকলো মানুহকে বিভিন্ন ধৰণে আমাক ক্ষতি কৰে এই কল কাৰখানাবিলাকৰ মানে প্ৰদূষণৰ দ্বাৰা। আৰু সেই প্ৰদূষণে অকল মানুহকে ক্ষতি নকৰে, তাত থকা জীৱ যিমান আছে, জীৱ জন্তুৰ পৰা আৰম্ভ কৰি গছ গছনি সকলোবিলাককে নষ্ট কৰে। মাটি, পানী, বায়ু যিমান যি আছে সকলোবিলাকে প্ৰদূষণ কৰে। গতিকে এই যি কল কাৰখানাবিলাক আছিল মাৰ্বলৰ, সেই কল কাৰখানাবিলাকে গোটেই গাঁওখনকে প্ৰদূষিত কৰিছিল। গাঁৱৰ মানুহবিলাক ঘৰৰ পৰা ওলাব নোৱাৰা হৈ গ'ল, পৰিৱেশটো বেলেগ হৈ গ'ল। বাহিৰৰ ভাল বিশুদ্ধ বায়ু, যি অক্সিজেন আমি সেৱন কৰোঁ, উশাহ অক্সিজেন লওঁ আৰু কেৰিডিয়াম কাৰ্বন ডাই অক্সাইড, এই বস্তুটো তেওঁলোকৰ মানে ভয় লগা হৈ গ'ল। তেওঁলোকে ভাল বায়ু নোপোৱা হৈ গ'ল, জীয়াই থকাটো তেওঁলোকৰ ধাৰণা মানে টান হৈ গৈছিল। গতিকে গছ গছনিৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ ফলত বৰষুণৰ পৰিমাণ কম হয়। আৰু ফলস্বৰূপে কি হৈছিল? গছ গছনিবিলাক কমি গৈছিল। গছ গছনি যিমান কমি যাব, বৰষুণৰ পৰিমাণো সিমান কমি যাব। গছ গছনি যিমান থাকিব, বৰষুণৰ পৰিমাণো সিমান বাঢ়িব। কাৰণ প্ৰকৃতিৰ লগত আন এটা অংগাংগিক সম্পৰ্ক আছে। গতিকে যিমানে সেউজীয়া হৈ থাকিব, সিমানে আমি বৰষুণ পাই থাকিম আৰু আমি ওচৰতে পানীটো পাই থাকিম। আৰু উদ্ভিদবিলাক যিমান নাথাকিব, প্ৰকৃতিৰ যিমান গছ গছনিবিলাক নাথাকিব, সিমান কিন্তু পানীটো তললৈ নামি যাব। এইটো এটা সম্পূৰ্ণ বিজ্ঞানসন্মত কথা। যিমান গছ গছনি থাকিব, সিমান আমি বৰষুণ বা পানী পাই থাকিম, ওচৰতে পাই থাকিম। বৰষুণ হৈ থাকিব, পানীও পাই থাকিম। কিন্তু বৰষুণ নহ'ব কেতিয়া? যেতিয়া প্ৰাকৃতিক সম্পদ ধ্বংস হৈ যাব, লাহে 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 কৰি ভাবতো পানী নোহোৱা হৈ যাব আৰু আমি পানী নাটনি ভুগিব লাগিব। গতিকে এনে এটা পৰ্যায়ত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল পিপলান্ত্ৰী গাঁৱৰ মানুহবিলাকে। এটা ভয়াৱহ জীৱন পাৰ কৰিব লাগিছিল। বৰষুণৰ পৰিমাণ কম হোৱাত গাঁৱৰ মানুহে খেতি বাতি কৰিবলৈ পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। আৰু বৰষুণৰ পানী যিহেতু কমি গৈছিল, কমি যোৱাৰ ফলস্বৰূপে তেওঁলোকে খেতি বাতি কেনেকৈ কৰিব? গতিকে খেতি বাতি কৰিব নোৱাৰা হ'ল। যেতিয়া খেতি বাতি কৰিব নোৱাৰা হৈ গ'ল, তেওঁলোকে আৰ্থিকভাৱে চলি ফিৰি খোৱাৰ কাৰণে যিখিনি প্ৰয়োজন, সেইখিনি তেওঁলোকে পূৰণ কৰিব নোৱাৰা হৈ গ'ল। যিহেতু খেতি কৰিব নোৱাৰে, কাৰণ আমাৰ গাঁও ভাৰতবৰ্ষৰ বেছিভাগ আমি গাঁৱত থকা মানুহ। গতিকে এই গাঁৱত থকা মানুহে আমি কি কৰোঁ? কৃষি কৰ্ম কৰি আমি জীৱন নিৰ্বাহ কৰোঁ। বিশেষকৈ আমাৰ কৃষি কৰ্ম, গতিকে খেতি বাতি, হয় না? গতিকে খেতি বাতি কৰিব নোৱাৰা হৈ গ'ল, কাৰণ পানী নাটনি হৈ গ'ল। নৈ, জলাশয়, পুখুৰী আদিৰ পানীও প্ৰদূষিত হয়। উপায়হীন হৈ মানুহে সেই পানীকে খোৱাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও আন আন কামতো ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। তাৰপিছত যিহেতু গোটেই গাঁওখনে প্ৰদূষিত হৈছে সেই কল কাৰখানাৰ মানে প্ৰদূষণৰ দ্বাৰা, কল কাৰখানাৰ ধোঁৱাৰ দ্বাৰা বিভিন্ন ধৰণৰ মানে সেই ঠাইখিনি প্ৰদূষিত হোৱাৰ ফলস্বৰূপে কি হ'ল? খেতি বাতি নোহোৱা হ'ল, পানীৰ নাটনি হ'ব ধৰিলে। আৰু যিখিনি নৈ, জলাশয় বা পুখুৰী আছিল সেই ঠাইখিনি গাঁওখনত,
তাত থকা সেই নৈ জলাশয় বা পুখুৰীৰ পানীখিনিও প্ৰদূষিত হ'ব ধৰিলে, সেইটো হ'ব লেতেৰা হ'ব ধৰিলে। কিন্তু উপায় নোহোৱা বাবে গাঁওবাসীয়ে সেই পানীকে খাব লগাত পৰিছিল আৰু অন্যান্য কামত ব্যৱহাৰ কৰিব লগাত পৰিছিল, কাৰণ উপায় নাই তেওঁলোকৰ। যেনেকুৱা আমাৰ কেতিয়াবা হঠাৎ ভগৱানে নকৰক কোনোবা এজন মানুহ যেতিয়া নদীত পৰি যায়, হয় না, নদীত পৰিলে কি হয়, যেতিয়া সাঁতোৰ দিব নোৱাৰে, চুইমিং কৰিব নোৱাৰে, তেতিয়া বাচিবৰ কাৰণে তেওঁ কি কৰে, আপ্ৰাণ চেষ্টা কৰে। তাৰপিছত কিবা এটা দিলে তেওঁ সেইটো ধৰি হ'লেও পাৰলৈ আহিবলৈ চেষ্টা কৰে, হয়নে নহয়? অৰ্থাৎ তেওঁ মৃত্যুৰ ভয় পাই থাকে আৰু মৃত্যুৰ ভয় যাতে মৃত্যুৰ পৰা সাৰিব পাৰে তাৰ কাৰণে মানুহজনে কিবাকে হ'লেও বাচিবলৈ চেষ্টা কৰে, হয়নে নহয়? গতিকে সেইকাৰণে কি হয়, মানুহজনে কিবা উপায়েৰে যদি বাচিব পৰা যায় তাৰ কাৰণে চেষ্টা কৰে, হয়নে নহয়? গতিকে সেইকাৰণে এই মানুহখিনি যিহেতু বাচি থাকিব লাগিব, পিপলান্ত্ৰী গাঁৱৰ মানুহখিনি বাচি থাকিব লাগিব, তাৰ কাৰণে তেওঁলোকে সেই নৈ জলাশয় পুখুৰীৰ লেতেৰা পানীয়ে ব্যৱহাৰ কৰিব লগাত পৰিছিল, খাব লগাত পৰিছিল, বাচন বৰ্তন ধুব লগাত পৰিছিল, কাপোৰ কানি ধুব লগাত পৰিছিল, এনেকে তেওঁলোকে চলিব লগাত পৰিছিল। উপায়হীন হৈ মানুহে সেই পানীকে খোৱাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও আন কামতো ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলত বেমাৰ আজাৰৰ পৰিমাণ বৃদ্ধি হয়। বেমাৰ আজাৰটো হ'বই, যেতিয়া আমি লেতেৰা আৱৰ্জনা দুখীময় পৰিৱেশত জীৱন যাপন কৰিম, তেতিয়া কি হ'ব, আমাৰ শাৰীৰিকভাৱে আমি কি হৈ যাম, অকেজ হৈ যাম, আমাৰ বেমাৰ আজাৰ বেছি হ'ব, অসুখ বিসুখ বেছি হ'ব। গতিকে সেই গাঁওবাসীৰো তেনেকুৱা এটা হৈছিল যে বেমাৰ আজাৰ বৃদ্ধি পাব ধৰিছিল। মানুহবিলাক বিভিন্ন ধৰণে ৰোগত বেমাৰত আক্ৰান্ত হ'ব লগাত পৰিছিল বা আক্ৰান্ত হৈছিল। অৰ্থাৎ সেই যে দূষিত পানী, দূষিত বায়ু অহৰহভাৱে দৈনিক প্ৰতি মিনিট ছেকেণ্ড তেওঁলোকে সেৱন কৰি থাকিব লগাত হোৱা বাবে মানুহখিনি বেমাৰ আজাৰত বাৰুকৈয়ে আক্ৰান্ত হ'ব লগাত পৰিছিল। আনহাতে গছ গছনি নোহোৱাৰ ফলত ভূগৰ্ভত পানীৰ স্তৰ বহু তললৈ নামি যায়। যেহেতুকে গছ গছনি নোহোৱা হৈছিল, গছ গছনি নোহোৱা হোৱাৰ ফলত পানীৰ যিটো স্তৰ তলি সেইটো বহু তললৈ গুচি গৈছিল। অৰ্থাৎ তেওঁলোকৰ যিবিলাক ৰাজহুৱা কুঁৱা আছিল বা তেনেকুৱা ব্যৱস্থা আছিল খোৱা পানীৰ, সেইবিলাক একেবাৰে তললৈ গুচি গৈছিল, আৰু যাৰ কাৰণে সেই পানী ভাগ ওপৰলৈ উঠি অনাৰ কাৰণে খুব কষ্টকৰ হৈছিল, আৰু যাৰ কাৰণে তেওঁলোকে পানীৰ বাবে হাহাকাৰ কৰিবলৈ পৰিছিল। কিয়নো যিহেতু গছ গছনিবিলাক নোহোৱা হৈছিল, আৰু গছ গছনি নোহোৱা হোৱাৰ ফলস্বৰূপে পানীৰ যিটো তলিভাগ সেইটো একেবাৰে তললৈ নামি গৈছিল। গতিকে তোমালোকে নিশ্চয় গম পাবা, এটা অনুমান কৰিলে গম পাবা, আমাৰ এই ঠাইবিলাকত যথেষ্ট পৰিমাণে উদ্ভিদ আছে, গছ গছনি আছে, প্ৰাকৃতিক সম্পদত চহকী। গতিকে এই ঠাইবিলাকত আমি যদি এতিয়া এটা গাঁত খান্দো, 15 ফুট মানতে আমি পানী পাই যাম। কিন্তু ইয়াতে যদি কোনো গছ গছনি নাথাকিলে হয়, কেৱল বালি আৰু বালি থাকিলে হয়, হয়নে নহয়, তেতিয়া ইয়াতে পানী কিন্তু বহুত তললৈ আমি তলতহে পালো হয়। কিন্তু যিহেতু আমাৰ ইয়াত এই ঠাইবিলাক প্ৰাকৃতিকভাৱে চহকী, সেইকাৰণে আমাৰ ইয়াতে পানী বহুত ওচৰতে পোৱা যায়। কাৰণ গছ গছনি যিমান থাকিব, গছৰ শিপাৰ বাবে পানী লাগে। গতিকে গছৰ শিপাৰ কাৰণে যিহেতু পানী লাগে, উদ্ভিদৰ কাৰণে পানী লাগে, সেই গছৰ শিপাৰ দ্বাৰা পানীখিনি তেওঁলোকে ওপৰলৈ উঠাই আনে, হয়নে নহয়? গতিকে আমিও সেইকাৰণে সহজতে পানীখিনি পাই যাওঁ। কিন্তু যদি গছ গছনি নাথাকে, পানীখিনি ক'ত গুচি যাব, তললৈ গুচি যাব নে নাযাব? যাব। যিহেতু গছ গছনিয়ে পানী তুলিব পৰা তেনেকুৱা সুবিধাই নাই, গতিকে ফলস্বৰূপে কি হ'ব, পানীখিনি তললৈ গুচি যাব। কৃষিভূমিৰ উৰ্বৰা শক্তিও হ্ৰাস পায়। কৃষিভূমিৰ উৰ্বৰা শক্তি এনেও হ্ৰাস পাবই, কাৰণ যেতিয়া পানী নহ'ব, পানী নাথাকিব, পানীৰ স্তৰ একেবাৰে তললৈ নামি যাব, তেতিয়া অট'মেটিক আপুনি কি হ'ব, কৃষিৰ উৎপাদন হ্ৰাস পাব নে নাপাব? পাব। খেতি বাতি কম হ'ব, উৎপাদন কম হ'ব। গতিকে উৎপাদন হ্ৰাস পাইছিল, মাটিৰ যিটো উৰ্বৰা শক্তি নোহোৱা হৈছিল। চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ সংখ্যাও হ্ৰাস পায়, সেইবিলাকো হ্ৰাস পাইছে। কাৰণ আশ্ৰয় নাথাকিলে কেনেকৈ তোমাৰ চৰাই চিৰিকটি এইবিলাক থাকিব? গতিকে জীৱ জন্তুবিলাক কেনেকৈ থাকিব যদি আশ্ৰয় নাথাকে? কেনেকৈ থাকিব? তোমালোকেতো গমেই পোৱা, আমাৰ যে এজন ফৰেষ্টমেন আছে, ফৰেষ্টমেন অফ ইণ্ডিয়া, যাদৱ পায়েং, ভাৰতৰ বন্য মানৱ বুলি যাক কোৱা হয়, যাদৱ পায়েং, তেওঁ যেনেকৈ প্ৰতিদিনে 10 জোপাকৈ গছ ৰুৱে, আৰু তেওঁ কি কৰিছিল, পানী যাতে সংৰক্ষণ কৰিব পৰা যায়, গছ গছনি ৰোপণ কৰি তেওঁ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। অৰ্থাৎ পানী
গছ গছনি ৰুলেহে পানী আহিব, অৰ্থাৎ প্ৰাকৃতিক সম্পদত যেতিয়া চহকী হ'ব, বৰষুণ পৰিব, বৰষুণ পৰিলে পানীৰ অভাৱ কমি যাব। আৰু গছ গছনি ৰোপণ কৰিলে জীৱ জন্তুবিলাক আহিব, চৰাই চিৰিকটিবিলাক ভাল হ'ব। তাৰ কাৰণে তেওঁ কিন্তু সেই পৰিকল্পনাৰ দ্বাৰা হাবিকে হাবি, ঠাইকে ঠাই তেওঁ বৃক্ষৰোপণ কৰি সেই ঠাইবিলাক প্ৰাকৃতিকভাৱে চহকী কৰিছে। আৰু তাত এতিয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উদ্ভিদ তাত পোৱা যায়। আৰু সেই কামৰ বাবে আজি তেখেতক কি বুলি কোৱা হয়? ফৰেষ্টমেন অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ বন্য মানৱ বুলিলে যাদৱ পায়েঙক কোৱা হয়, যাৰ বাবে তেওঁক সেই কামৰ বাবে তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে গছ গছনি থাকিলেহে আমি, জীৱ জন্তু থাকিলেহে আমি মানুহ জীয়াই থাকিব পাৰিম। আৰু সেইবিলাক থাকিলেহে বৰষুণ হ'ব, আৰু সেইবিলাক থাকিলেহে আমি পানীৰ অভাৱ কম পাম। আৰু তেতিয়াহে আমাৰ মাটিৰ যিটো উৰ্বৰা শক্তি আমাৰ ঠিকে থাকিব। অৰ্থাৎ যিটো কোৱা হয় বেলেঞ্চ, অৰ্থাৎ ক্ষমতাটো তেতিয়াই থাকিব যেতিয়া উদ্ভিদ, জীৱ জন্তু, গছ গছনি সকলো ঠিকে থাকিব, তেতিয়াহে ক্ষমতাটো ঠিকে থাকিব। অৰ্থাৎ আমি বিভিন্ন ধৰণে সহায়ক হ'ব বা বিভিন্ন ধৰণে আমি কামবিলাক কৰিব পাৰিম অতি সহজতে। বুজি পাইছা? যিয়ে নহওক, তাৰপিছত মানুহবিলাকে চলিব নোৱাৰা হৈ গ'ল। কেনেকৈ চলিব, হয় না? য'ত খেতি বাতি নোহোৱা হ'ল, পানীৰ নাটনি হ'ল, প্ৰদূষিত হৈ গ'ল, একো তেওঁলোকে কৰিব নোৱাৰা হ'ল। গতিকে কিছু মানুহে অলপ বেলেগ চিন্তা কৰা আৰম্ভ কৰিলে। তেনেকৈ চিন্তা আৰম্ভ কৰিলে, তাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিলে? কিছু সংখ্যক মানুহে দৰিদ্ৰতাই কমা কৰা পৰিয়ালবোৰৰ যুৱকসকলে কাম বিচাৰি জয়পুৰ, ভূপাল, ইন্দোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাই যাবলৈ আৰম্ভ কৰে। যিহেতুকে গাঁওখনত থাকি কোনো উৎপাদন কৰিব নোৱাৰে, কোনো খেতি বাতি কৰিব নোৱাৰে, কোনো কাম কাজ কৰিব নোৱাৰে, গতিকে গাঁওবাসীৰ কিছু যুৱক, কিছু মানুহ বাহিৰত কাম কৰিবলৈ যাবলৈ বাধ্য হৈছিল। আৰু সেইমৰ্মে তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইলৈ গুচি গৈছিল। তাৰ ভিতৰত জয়পুৰ, ভূপাল, ইন্দোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাইলৈ যাবলৈ বাধ্য হৈছিল। কামৰ সন্ধানত ঘৰ এৰি বাহিৰলৈ গুচি গৈছিল। কিন্তু ধ্বংসৰ দিশে গতি কৰা গাঁওখনে আজি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এয়া আশ্চৰ্যকৰ কথা নহয়নে? সময়ৰ গতিত যেতিয়া সেই গাঁওখনে বিভিন্ন দুৰ্দশাৰ মাজত পকপকাই থাকিব লগা হৈছিল, অৱশেষত গৈ কিন্তু সেই গাঁওখনেই গোটেই বিশ্ববাসীৰ কিন্তু আকৰ্ষণৰ থলী হৈ পৰিছে। আজি তোমালোকে যদি ইউটিউবত চাৰ্চ কৰি চোৱা, ৰাজস্থান পিপলান্ত্ৰী বুলি গাঁওখনৰ নামটো উল্লেখ কৰি কিনে যদি তুমি চাৰ্চ কৰা, গাঁওখনৰ বহু ভিডিঅ' পাবা। বুজি পাইছা? আৰু সেই ভিডিঅ'বিলাক চালেই তুমি গম পাবা যে গাঁওখনে কেনেকৈ উন্নতি কৰিছে, কেনেকৈ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে, কেনেকৈ ল'ৰা ছোৱালীবিলাকে কাম কৰে, আৰু ইত্যাদি ইত্যাদি কথাবিলাক তোমালোকে অতি সহজতে গম পাবা। সেই গাঁওখনৰ মুঠ জনসংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি 497 জন মানুহ। সেই গাঁওখনৰ জনসংখ্যা কিমান? 497 জন। তাত পুৰুষ আছে 260 জন আৰু মহিলা আছে 237 জন। এইটো মুঠ জনসংখ্যা হৈছে 497 জন, আৰু তাত পুৰুষ আছে 260 জন আৰু মহিলা আছে 237 জন। তোমালোকে শুনি আচৰিত হবা, এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ লগে লগে সেই গাঁওবাসীয়ে কি কৰে, বা পৰিয়ালৰ মানুহে বা সকলোৰে সহযোগত কি কৰে, 111 জোপা গছ ৰোপণ কৰে। এজনী কন্যা সন্তান জন্ম হোৱাৰ লগে লগে কন্যাগৰাকীৰ নামত কি কৰে, 111 জোপা গছ ৰোপণ কৰে। এনেকৈ ৰোপণ কৰি 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 গাঁওখন প্ৰাকৃতিকভাৱে সুন্দৰ হৈছে, যিটো ভাবিব নোৱাৰা। দেশী বিদেশী মানুহে সেই গাঁওখনলৈ এতিয়া গৱেষণা কৰে, সেই গাঁওখনক চাবলৈ যায়, গাঁওখনৰ মানুহৰ লগত কথা বতৰা পাতি গাঁওখনৰ পৰিৱেশটো কেনেকৈ ইমানখিনি উন্নত পৰ্যায়ত আহিলে, এই গোটেই কথা বতৰাবিলাক গাঁওবাসীৰ লগত মানুহে আজিকালি কথা পাতিবলৈ গুচি যায়। তেনেহ'লে চোৱা, এজন কন্যা সন্তান হ'লে 111 জোপা গছ ৰোপণ কৰে, আৰু কন্যা সন্তানটো জন্ম হোৱাৰ লগে লগে তাইৰ নামত
এটা টকা 10,000 হওক 5,000 হওক টকা ফিক্সত থৈ দিয়ে যেতিয়া তাইৰ বয়স 20 বছৰ হ'ব তেতিয়া টকাটো তাৰ বিয়া বিহুৰ কামতে হওক বা শিক্ষা দীক্ষাৰ কামতে হওক অন্যান্য তাৰ উন্নতিমূলক কামত ব্যৱহাৰ কৰা হয় চোৱা কেনেকৈ গাঁওখন চলিছে গতিকে এনেকুৱা এখন গাঁও যিখন গাঁও আমি সকলোৱে নমস্কাৰ দিব লাগে চেলুট দিব লাগে তেনে এখন গাঁও পিপলান্তি গাঁওখন এতিয়া কথা হৈছে কি গাঁওখন যে ইমান উন্নত পৰ্যায়ত আহিলে নিশ্চয় গুৰি ধৰিব লাগিব হয় না কোনোবা এজন মানুহ আগবাঢ়ি আহিব লাগিব কোনোবা সংগঠন আগবাঢ়ি আহিব লাগিব ঠিক তেনেকৈ এই গাঁওখনক উন্নত পৰ্যায়লৈ নিয়াৰ কাৰণে এজন মানুহ আগবাঢ়ি আহিছিল গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰত এজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম আছে যিজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমৰ বাবে গাঁওখনে আজি ইমান উন্নত স্তৰত মানে স্থাপিত হ'ব পাৰিছে আৰু তেনে এজন ব্যক্তিয়ে এই গাঁওখনক মানে কি কৰিছে উন্নত পৰ্যায়ত লৈ গৈছে তেওঁৰ নাম হৈছে শ্যামসুন্দৰ পালিৱাল তেওঁৰ নাম হৈছে কি শ্যামসুন্দৰ পালিৱাল নামটো তোমালোকে চিনি দিবা হেৰিখনত কিতাপখনত গতিকে যিয়ে নহওক যিজন অক্লান্ত পৰিশ্ৰম কৰা ব্যক্তি যিজনৰ অক্লান্ত পৰিশ্ৰমত গাঁওখন উন্নত পৰ্যায়লৈ আজি শীৰ্ষস্থান পাবলৈ সক্ষম হৈছে গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেই গুৰি ধৰা ব্যক্তিজনৰ নামেই হৈছে শ্যামসুন্দৰ পালিৱাল এই শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্তি গাঁওখন চাবলৈ প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে চৰকাৰী প্ৰতিনিধি আহে বা বেলেগ বেলেগ মানুহ আহি দেশী বিদেশী মানুহ আহি অধ্যয়ন কৰে বা গাঁওবাসীৰ লগত অন্তৰংগ আলাপত তেওঁলোকে নিমজ্জিত হয় বা কথা বতৰা পাতে গতিকে এনেকুৱা এখন গাঁও যিখন গাঁও নেকি শ্যামসুন্দৰে কি কৰিছে উন্নত পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আজি এই পৰ্যায়ত আনিছে আৰু প্ৰতি বছৰে এই গাঁওখন চাবৰ বাবে বিভিন্ন ঠাইৰ পৰা মানুহ চৰকাৰী হওক বেচৰকাৰী মানুহ হওক অনুষ্ঠানে হওক বা পৰিভ্ৰমণ কৰা ব্যক্তিয়ে হওক বা টুৰিজিম যিবিলাক মানুহ দেশ বিদেশ ঘূৰি ফুৰে বা বিভিন্ন ঠাইৰ অভিজ্ঞতাবিলাক আৰোহণ কৰে তেনেকুৱা মানুহবিলাক অহৰহ প্ৰতি বছৰে আহি থাকে ইতিমধ্যে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজৰ দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে চোৱা ডেনমাৰ্ক এখন দেশ সেই দেশে কি কৰিছে সেই ৰাজস্থানৰ পিপলান্তি গাঁৱৰ বিষয়ে তেওঁলোকৰ প্ৰাথমিক পৰ্যায়ৰ কিতাপ পত্ৰত উল্লেখ কৰিছে প্ৰাথমিক যিটো শিক্ষা সেই গাঁওখনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ যাতে সেই ডেনমাৰ্কৰ দেশখনৰ ছাত্ৰ ছাত্ৰীসকলে বা দেশবাসীয়ে সেইখিনি অধ্যয়ন কৰাৰ পিছত তেওঁলোকৰ দেশত থকা গাঁওবিলাকেও যাতে সেই পৰ্যায়লৈ বা আৰু তাতকৈ উন্নত পৰ্যায়লৈ ধাবিত হ'ব পাৰে আগবাঢ়িব পাৰে তাৰ কাৰণে তেওঁলোকৰ কিতাপত উল্লেখ কৰিছে পাঠ্যপুথিত উল্লেখ কৰিছে যে তাতকৈ তেনেহ'লে আমাৰ কিমান গৌৰৱৰ বিষয় হ'ব পাৰে যে ভাৰতবৰ্ষৰ এখন গাঁও যিখন গাঁৱৰ বিষয়ে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাত অন্তৰ্ভুক্ত হৈছে যে আমি গৌৰৱ কৰিম নে নকৰিম হা ভাৰতীয় হিচাপত আমি গৌৰৱ কৰিম নে নকৰিম হা কি গৌৰৱ কৰিম নে নকৰিম আৰু ভাল লাগিব নে বেয়া লাগিব ভাল লাগিব ভাল লাগিব নাই ভাল লাগিব হয় না ভাল লাগিব আমি নিজকে কেনেকুৱা বহুত ভাল লাগিব ভাল লাগে নে নাই ভাল লাগে বহুত ভাল লাগে যে আমি এটা সুন্দৰ পঢ়াৰ মাজত সোমাই পৰিছোঁ সুন্দৰ এখন ঠাইৰ মাজত সোমাই পৰিছোঁ যিখন ঠাইৰ বিষয়ে আজি দেশী বিদেশী সকলোৱে জনাৰ কাৰণে দেখাৰ কাৰণে আগ্ৰহী হৈ থাকে আৰু যাৰ ফলস্বৰূপে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে বাধ্য হৈছে বা বাধ্য মানে কি আগ্ৰহ প্ৰকাশ কৰিছে যাতে সেই গাঁওখনৰ নিচিনা সেই দেশৰ গাঁওবিলাকেও উন্নত পৰ্যায়ত গুচি যাব পাৰে বা আগবাঢ়িব পাৰে ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগেও ৭ম আৰু ৮ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিছে চোৱা আনহাতেদি যিখন
ৰাজ্য ৰাজস্থান, যিখন ৰাজ্যত সেই গাঁওখন অৱস্থিত পিপলান্ত্ৰী গাঁওখন, সেই গাঁওখনৰ বিষয়ে ৰাজস্থানৰ চৰকাৰেও শিক্ষা বিভাগে 7ম আৰু 8ম শ্ৰেণীৰ ক্লাছ 7 আৰু 8 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যপুথিত গাঁওখনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ কাৰণে অনুপ্ৰেৰণা লাভ কৰে। ইমান মানে ধৰি লোৱা আনন্দৰ কথা যে সেই গাঁওখনৰ বিষয়ে ৰাজস্থানৰ শিক্ষা বিভাগেও 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যপুথিত গাঁওখনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছে, যাতে সেই গাঁওখনৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ পিছত, হয় না, ছাত্ৰ ছাত্ৰীসকলে জ্ঞান লাভ কৰাৰ পিছত আকৌ নতুন নতুন গাঁওবিলাক যাতে এনেকুৱা পৰ্যায়ত গুচি যায় তাৰ কাৰণে কিন্তু সেই ব্যৱস্থাটো কৰিছে। তোমালোকে নিশ্চয় জানা ৰাজস্থানৰ ৰাজধানী, আমি প্ৰথমে কৈছো ৰাজধানী কি? ৰাজস্থানৰ ৰাজধানী কি? ৰাজস্থানৰ ৰাজধানী কি? জয়পুৰ। আৰু ৰাজস্থানত কি আছে? এটা বিখ্যাত বস্তু আছে। কি বস্তু আছে? কিয় কাৰণে বিখ্যাত ৰাজস্থান? সাহাৰা কিয় কাৰণে বিখ্যাত? সাহাৰা আফ্ৰিকা মহাদেশৰ সাহাৰা কিয় কাৰণে বিখ্যাত? আফ্ৰিকা কিয় কাৰণে বিখ্যাত? অৰ্থাৎ আফ্ৰিকা যেনেকে সাহাৰা মৰুভূমি আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমিটোৰ নাম হৈছে কি? সাহাৰা মৰুভূমি। ক'ত অৱস্থিত? আফ্ৰিকা। বুজি পাইছা? সাহাৰা মৰুভূমি ক'ত অৱস্থিত? আফ্ৰিকা। পৃথিৱী বিখ্যাত মৰুভূমি। ঠিক তদ্ৰুপ আমাৰ ৰাজস্থানৰ থৰ মৰুভূমি হৈছে পৃথিৱী বিখ্যাত। অৰ্থাৎ মৰুভূমি মানে কি? য'ত বালি আৰু বালি, তাত কোনো গছ গছনি নাই। এতিয়া হৈছে এইটো আৰম্ভ হৈছে, এইটো বেলেগ কথা, কিন্তু আমাৰ আগৰ কথা মতে থৰ মৰুভূমি হৈছে ক'ত অৱস্থিত? ৰাজস্থানত। আৰু সেই ৰাজস্থানৰে এই পিপলান্ত্ৰী গাঁওখন, হয়নে নহয়? গতিকে পানী নাটনি থাকিবই পাৰে, প্ৰদূষণটো এইটো আছেই। গতিকে সেই গাঁওখনে কেনেকৈ এতিয়া প্ৰাকৃতিকভাৱে চহকী হৈছে? কাৰণ প্ৰতি বছৰে গাঁওবাসীয়ে গছপুলি ৰোপণ কৰাৰ কাৰণে কুণ্ঠা বন্ধ কৰে। প্ৰতিদিনে তেওঁলোকে গছপুলি ৰোপণ কৰে। আৰু আমাৰ যিটো ৰক্ষা বন্ধন, ৰাখী বন্ধন বুলি কয়, আমি যেনেকৈ হাতত ৰাখী বন্ধন কৰোঁ, তেওঁলোকে কি কৰে? সেই গাঁওবাসীয়ে কি কৰে? গছবিলাকত ৰাখী বান্ধে। সেই গছ যে আছে গছজোপা, সেই গছজোপাত ৰাখী বান্ধিব। বুজি পাইছা? আমি মানুহে হাতত ৰাখী বান্ধো, আৰু সেই গাঁওবাসীয়ে কি কৰে? গছবিলাকত ৰাখী বান্ধে। তোমালোকে দেখি ভিডিঅ'বিলাক যদি চোৱা, আজি যদি ধৰি লোৱা টাইম পোৱা, তোমালোকে চাবা এই কি হ'ল ভালকে। গতিকে আজি যদি সময় পোৱা তোমালোকে চাবা, পিপলান্ত্ৰী গাঁও বুলি লিখি, ভিলেজ বুলি লিখি দিলে তুমি আহি যাব। তাতে তুমি গম পাবা, গছবিলাক দেখিলে গম পাবা তাত কেনেকৈ ৰাখী বান্ধিছে। অৰ্থাৎ গছ থাকিলেহে যে মানুহ থাকিব, এই কথাটো তেওঁলোকে মৰ্মে মৰ্মে অনুভৱ কৰিছে। সেইকাৰণে আমিও তোমালোকেও এই গছ গছনি ৰোপণ কৰাৰ ক্ষেত্ৰত আমি যত্নপৰ হ'ব লাগে। গছ গছনি যাতে ভালকৈ থাকে তাক আমি সন্মান কৰিব লাগে। আমি যেনেকৈ মা দেউতাক সন্মান কৰোঁ, ঠিক তেনেকৈ আমাৰ এই গছ গছনিবিলাক, উদ্ভিদবিলাককো আমি সন্মান কৰিব লাগে, যাতে উদ্ভিদবিলাক আমি সহজতে ধ্বংস হ'ব নোৱাৰে। তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে নিজৰ নিজৰ ঘৰতো সেইখিনি আমি সুবিধা ল'ব লাগে, যাতে গছ গছনিখিনি ভালদৰে ডাঙৰ হ'ব পাৰে। আৰু সেই গছ গছনিৰ ছায়াৰ দ্বাৰা তাৰ পৰা আমি যাতে বিভিন্ন ধৰণে উপকৃত হ'ব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কিন্তু যত্ন ল'ব লাগে। আৰু পাৰিলে আমি প্ৰতি বছৰে 2-এটা কৰি গছ গছনি আমি ৰোপণ কৰিব লাগে। আমি অন্ততঃ পক্ষে আমি 2-4 জোপাকেও যদি গছ পুলি ৰোপণ কৰোঁ, আমাৰ পৰিৱেশটো ভাল থাকিব। যিখিনি ঠাইত ৰুলে কোনো অসুবিধা নহয়, তেনেকুৱা ঘৰৰ ওচৰে পাজৰে থকা বা অলপ আঁতৰত থকা ঠাই হ'লেও আমি ৰোপণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত তোমালোকে বেছি আগ্ৰহী হ'ব লাগে, যাতে আমি পৃথিৱীখন সেউজীয়াকৈ ৰাখিব পাৰোঁ। আৰু সেউজীয়াকৈ যিমান দিন ৰাখিব পাৰিম, আমি সিমান দিন ভালদৰে জীয়াই থাকিব পাৰিম, আমি ভালদৰে উশাহ নিশাহ ল'ব পাৰিম, আৰু আমি শুদ্ধ জলবায়ু অক্সিজেন আমি পাম। আৰু প্ৰদূষণৰ পৰা আমি মুক্তি হ'ব পাৰিম, প্ৰদূষণৰ পৰা আমি বাচি থাকিব পাৰিম, আৰু আমি ভালদৰে জীয়াই থাকিব পাৰিম। আমি বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰিম, আমাৰ বেমাৰ আজাৰ কম হ'ব, আমাৰ পৰিৱেশটো ভাল থাকিব। গতিকে সেইকাৰণে আমি সকলোৱে গছ গছনি ৰোপণ কৰিব লাগে, যাতে আমাৰ ধৰণীখন, পৃথিৱীখন সেউজ হৈ থাকে, সুন্দৰ হৈ থাকে। তাৰ কাৰণে আমি সকলোৱে যত্নৱান হ'ব লাগে।
আৰু কেতিয়াও আমি যধে মধে গছ কাটিব নালাগে আমি উপযুক্ত সময়ত গছ কাটিব লাগে আকৌ তাৰ কাৰণে আমি 2-4ডাল গছ আমি ৰোপণ কৰিব লাগে এডাল গছ কাটিলে আমি 2-4ডাল আৰু নতুনকৈ গছ ৰোপণ কৰিব লাগে যাতে কিছুদিন পিছতে ভাল আমি গছ পাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে তেতিয়া আমি বহুতখিনি মানে ভালদৰে আমি জীয়াই থাকিব পাৰোঁ তো আজি বেছি আলোচনা নকৰোঁ আৰু হা এইখিনি আলোচনা কৰিলোঁ আৰু বাকী যিখিনি আছে পিছৰ ক্লাছত আমি আলোচনা কৰিম ঠিক আছে আজি আৰু বেছি আলোচনা নকৰোঁ গতিকে আজি ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ হা